কৰিব লৈছোঁ মোৰ ইউটিউব চেনেল MK24। আৰু যিসকলে নতুনকৈ চেনেলটো লৈছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো আৰু মই বৰ্তমান গৈ আছোঁ আপোনালোকক দেখাবলৈ আমাৰ গাইনদী সুঁতি য'ৰ পৰা গাইনদী সুঁতিটো বৈ যে গাইনদী সুঁতিৰ ফলত কিমান বালি হ'ল, কেনেকৈ সৃষ্টি হ'ল, সকলোবিলাক আপোনালোকক দেখাম। বৰ্তমান গৈ আছোঁ মই গাইনদী সুঁতিলৈ। আৰু আজি মই এই নদীখন বৰ্তমান ক'ৰ পৰা আমাৰ ইয়ালৈ আহে আৰু কেনেকৈ আহে নিশ্চয় আপোনালোকক দেখাবলৈ যদি পাৰোঁ চেষ্টা কৰিম। বৰ্তমান গৈ আছোঁ বাৰু য'ৰ পৰা নদীখন আমাৰ ইফালে বৰ্তমান ফাটি আহিছে, ইয়াৰ পৰা যথেষ্টখিনি দূৰ, তথাপি যদি পাৰোঁ নিশ্চয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। যিহেতু এই নদীখনৰ কাৰণেই যিখিনি কষ্ট পাব লগা হৈছে সেইখিনি নিশ্চয় আপোনালোকক দেখাম। তাৰ আগতে মই আপোনালোকক ক'ব বিচাৰিছোঁ যে এই নদীখন প্ৰকৃততে আমি যেতিয়া সৰু আছিলোঁ, আমি সৰু হৈ থাকোঁতে নদীখন ইমান ডাঙৰ নাছিলে, মানে এটা সৰু সুঁতিহে, গাইনদীৰ এটা সৰু সুঁতিহে আমাৰ ফালে বৈ আহিছিলে। কিন্তু এতিয়া ক্ৰমান্বয়ে ইমানেই ডাঙৰ হৈ গ'ল যে যেতিয়া বাৰিষা হয় সেই বাৰিষাত প্ৰায় মানে 60-70 ফুটমান বহলকৈ পানীটো আহে। আৰু ইমান পানী যদি আহিবলৈ হয় তেনেহ'লে ভাবি চাওকচোন আপোনালোকে কিমান বিঘা মাটি সি একেবাৰতে যে ধ্বংস কৰি পেলাইছে, যাৰ ফলত পানীৰ প্ৰকোপটো যথেষ্ট বাঢ়িছে। আগতে হয়তো যিটো সুঁতিত নদীখন গৈ আছিলে বৰ্তমান সেই সুঁতিটো সম্পূৰ্ণ বদলি কৰি এটা নতুন ৰূপ লৈ, মানে এটা ডাঙৰ ভয়ংকৰ ৰূপ লৈ গোটেই অঞ্চলবাসীক শেষ কৰি দিছে। ইয়াৰ পৰা হয়তো অলপ দূৰ যোৱা হ'লে মই ধেমাজি টাউনে পালোঁহেঁতেন। যথেষ্ট খোজকাঢ়ি ভাগৰো লাগিলে। ইমান দূৰৰ পৰা বৈ যায় চাওকচোন, এই ইমান দূৰৰ পৰা বৈ গৈ যিটো ৰূপ লৈছেগৈ সেই ৰূপটো কেতিয়াও মানে ভাল লক্ষণ হ'বই নোৱাৰে। কাৰণ গাইনদীৰ সোঁতটো যথেষ্ট বেছি। এই সোঁতৰ কোব লাহে লাহে বাঢ়িব ধৰিছে, যেতিয়া নেকি হয়তো বৰ্তমান কি ৰূপ ল'বগৈ আমি ক'ব নোৱাৰোঁ। তাৰ কাৰণে চৰকাৰক অনুৰোধ জনাইছোঁ যে নিশ্চয় আপোনালোকে আমাৰ যোনটো গাইনদী মথাউৰি, সেই মথাউৰি কাম অলপ খৰধৰ কৰি, বৰ্তমান শুনিছোঁ মথাউৰি মাৰি আছে বুলি, কিন্তু ইমান লাহে লাহে কৰিলে নহ'ব চাগে। যিমান পাৰে সিমান সোনকালে কৰক, যিহেতু আৰু বেছিদিন নাই বাৰিষালৈ। বাৰিষা পুনৰ আহিবই, বাৰিষাক জানো ভেটা দি ৰাখিব পাৰিব? তাৰ যথেষ্ট তেতিয়া মানে কি হয়, যদি পাৰে মথাউৰিখিনি যদি নিৰ্মাণ কৰি দিয়ে নিশ্চয় আমি অলপ হ'লেও সকাহ পাম। চৰকাৰক অনুৰোধ জনাইছোঁ যে আপোনালোকে যিকোনো প্ৰকাৰে আমাৰ নদীৰ মথাউৰিবিলাক সোনকালে নিৰ্মাণ কৰি দিয়ে। মই যোনটো অৰিজিনেল গাইনদীৰ সুঁতি তাৰ পৰানো কেনেকৈ ফাটি আহিছে নদীখন আপোনালোকক নিশ্চয় দেখাম। বৰ্তমান গৈ আছোঁ তালৈ, আপোনালোকে চাই থাকিব ভিডিঅ'টো। য'ৰ পৰা আমাৰ গাইনদীৰ সুঁতিটো ফাটি গৈছে বৰ্তমান তাত উপস্থিত হৈছোঁ। এইফালে চাওকচোন, আপোনালোকে আগতে আছিলে নদীখন সেই সিফালেদি, কিন্তু এতিয়া সম্পূৰ্ণ ওলোটাকৈ ৰূপ ল'লে গাইনদীয়ে, যাৰ ফলত গোটেই পানীটো গৈ আমাৰ আমাৰ গাঁৱত খুন্দা মাৰেগৈ, যাৰ ফলত গাঁৱত ইমান পানী হয়। আৰু এইটো চাওকচোন আপোনালোকে, সেইখনে হ'ল গাইনদী। সেইফালে আছিলে আগতে পুৰণা সুঁতিটো, যিটো এতিয়া বালি পৰি পোত খালে আৰু নদী। এতিয়া পাই গ'লোঁ মই এইটোৱে সুঁতি, য'ৰ পৰা আমাৰ সম্পূৰ্ণ গাইনদী এফালে গুচি গৈছে। আপোনালোকে ইমান সৰু এটা সুঁতি, এই সুঁতিটোৱে গৈ ইমান এটা ডাঙৰ ৰূপ লৈছেগৈ। যিমানেই যিমানেই গৈ আছে নদীখন সিমানেই ডাঙৰ ৰূপ লৈ গৈ আছে। আমাৰ তাত যিমান পানী হ'ব লাগে তাতকৈ যথেষ্ট পানী হৈছে। কিন্তু ইয়াত চাওক আপোনালোকে, ইয়াততো একেবাৰে সৰু এটা সুঁতি, যিটো সুঁতি আগতে আছিলে আমি সৰু হৈ থাকোঁতে এনেকুৱা এটা সুঁতিয়ে দেখিবলৈ পাইছিলোঁ। কিন্তু এতিয়া গাইনদীৰ যিটো ৰূপ লৈছে সেই ৰূপটোত হয়তো কিমান ভয়ংকৰ হৈ গৈ তাক অনুমান কৰাই টান হৈ গৈছে। কি কৰিম, চৰকাৰে নিশ্চয় কিবা নহয় কিবা এটা সহায় কৰি আমাৰ সমূহ আমগুৰি অঞ্চলবাসীক সহায় কৰিব, তাকে আশা ৰাখি আজি ভিডিঅ'টো ইমানতে সমাপ্তি কৰিছোঁ।